কোনখন তোমাৰ ট্ৰেক্টৰ গাড়ী এইখন তাতে আছে নেকি ট্ৰেক্টৰ গাড়ী ইয়াতে আছে মই দেখুৱাম পিছতকে কেতিয়া পিছত দেখুৱাম দেখুৱা পিছত দেখুৱাম পিছত দেখুৱাম বাবা পিছত দেখুৱাম দিয়া এতিয়া নেদেখুৱাম পিছত দেখুৱাম এইটো ডাঙৰ কোনটো এইটো সৰু তোমাৰ নামটো কি বাবা তোমাৰ নামটো কি কোৱা ইয়াতে কৈ দিয়া কেমেৰাত কৈ দিয়া ইয়াতে কৈ দিব লাগে নহয় নমস্কাৰ মোৰ নাম শ্ৰী ক্যান্স দাস কৈ দিয়া নোকোৱা নেকি এই মই নকওঁ নহয় তুমিহে ক'ব লাগে তোমাকহে সুধিব মানুহবিলাকে তোমাকহে সুধিব তুমি কোৱা কোৱা তোমাৰ নামটো কি কৈ দিয়া তোমাৰ নামটো কোৱা মোৰ নাম কোৱা মোৰ নাম পাপাৰ শ্ৰী কিশোৰ দাস তোমাৰ নামটো কোৱা এতিয়া পাপাইতো কৈ দিলে তোমাৰ নামটো কোৱাচোন কোৱা নোকোৱা নেকি না প্ৰথমে ক'ব লাগিব এইটো মোৰ কলিজাৰ টুকুৰাৰ লগত ফাৰ্ষ্ট ব্লগ কেনেকুৱা লাগিছে জনাব প্লিজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ